নমস্কাৰ ওয়েলকাম কৰিছোঁ মোৰ শংকৰ ৰাভা ডেইলি ব্লগলৈ আৰু মই এজন নতুন ইউটিউবাৰ হয় আৰু মোৰ কৰ্মজীৱন হৈছে নেটৱৰ্ক বিজনেছৰ লগতে সৰুকৈ এখন মই পিক ফাৰ্ম মই ষ্টাৰ্ট কৰিছোঁ। মোৰ মাদাৰ বিজনেছ বুলি ক'ব গ'লে মোৰ নেটৱৰ্ক বিজনেছ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী অৰ্থাৎ ৰাইট কনচেপ্ট মাৰ্কেটিং অৰ্থাৎ মই RCM নেটৱৰ্ক বিজনেছৰ লগত মই জড়িত হৈ আছোঁ। তাৰ লগতে মই সৰুকৈ মই এখন ইণ্ডাষ্ট্ৰী অৰ্থাৎ পিক ফাৰ্ম মই আৰম্ভ কৰিছোঁ আৰু এই মই পিক ফাৰ্মৰ ভিডিঅ' মই ভালেকেইটাও বনোৱা হৈছে, কিন্তু আৰম্ভণিৰ পৰা মই ভিডিঅ'টো বনাই আছোঁ আৰু আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ মোৰ পিক ফাৰ্মখন মই অলৰেডি মোৰ তাৰমানে কমপ্লিট হৈ গৈছে আৰু ইয়াতে মই গাহৰি ভৰা হৈ গৈছে। গাহৰি পোৱালি টোটেল 18টা ইয়াতে ফাৰ্মত ৰখা হৈছে আৰু ফাৰ্মখন দেখুৱাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাই আছে আৰু যদি মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ প্লিজ মোৰ পেজটো ফ'ল' কৰিব নাপাহৰিব, লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম চেনেহে মোক আগন্তুক ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত মোক যথেষ্ট অনুপ্ৰেৰণা জনাব। মোৰ ভুল ভ্ৰান্তি হৈ যাব পাৰে, কাৰণ মই ভিডিঅ' বনাই তেনেকৈ মই নবনাওঁ আৰু মই আৰম্ভণি কৰিছোঁ এই যাত্ৰাত যিটো আমাৰ কোৱা হৈছে ডিজিটেল ইণ্ডিয়া, মই ডিজিটেল মাধ্যমত মই এনেকুৱা এটা যাত্ৰাত মই আৰম্ভ কৰিছোঁ। আপোনালোকৰ সহায় মৰম আশীৰ্বাদ বিচাৰিছোঁ। এই যাত্ৰাই যাতে মই সফল কৰিব পাৰে তাৰে আশা ৰাখিছোঁ। যেন মোৰ যদি কিবা ভুল ভ্ৰান্তিও হৈ যায় যে আপোনালোকে মোক কমেণ্ট কৰি শুধৰাই দিয়ে যেন। ৱেলকাম কৰিছোঁ মই আকৌ মোৰ চেনেলটোলৈ শংকৰ ৰাভা ডেইলি ব্লগ চাই থাকক মোৰ ইউটিউব চেনেল। গাহৰি ফাৰ্ম কৰিব লাগিলে প্ৰথমতে ফাৰ্ষ্ট টাইম আপোনালোকৰ ছেফটি লাগিব আৰু ছেফটি হিচাপে মই সকলো ৰাইজৰ কাৰণে অৰ্থাৎ আমাৰ ওচৰৰ পাজৰৰ ৰাইজৰ কাৰণে যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে মই গাহৰিৰ যিটো ময়লা সেইটো থোৱাৰ কাৰণে বা সেইটো ৰখাৰ কাৰণে এটা টেংক বনোৱা হৈছে। এইটোৱে হৈছে টেংকটো আৰু এই টেংকটো আপোনাৰ এই টেংকিটো লম্বা আছে 20 ফুট আৰু বহল আছে 12 ফুট। এইটো সম্পূৰ্ণ আপোনাৰ মাটিৰ তলৰ পৰা বনাই অনা হৈছে, একদম পূৰা ছেফটিলৈ বনোৱা হৈছে। আৰু ইয়াৰ পিছতেই মই দেখাব বিচাৰিছোঁ আপোনালোকক মোৰ টোটেল ফাৰ্মখন বাউণ্ডেৰীটো। মোৰ বাউণ্ডেৰীটো এনেকুৱা ধৰণে বাউণ্ডেৰীটো মই ৰখা হৈছে, নেটজালৰ ভিতৰত ৰখা হৈছে আপোনাৰ বাঁহৰ জেওৰা খুব ঘনকৈ দিয়া হৈছে, যাতে গাহৰি বাহিৰত ওলাই আহিলেও যেন বাহিৰত গৈ পেলাই কাৰো যাতে ক্ষতি কৰিব নোৱাৰে তাৰ কাৰণে মই এইটো ব্যৱস্থা কৰা হৈছে। তো বন্ধুসকল, মোৰ গাহৰি ফাৰ্মৰ টেংকিটো ডাঙৰ হৈছে নে সৰু হৈছে যে আপোনালোকে চাই পেলাই এটা মোক কমেণ্ট কৰি জনাব আৰু ভাল হৈছে নে বেয়া হৈছে টেংকিটো সেইটোও মোক জনাব আপোনালোকে। মই আগবাঢ়িছোঁ মোৰ ফাৰ্মৰ ভিতৰলৈ। বন্ধুসকল, এয়া মোৰ ফাৰ্মৰ ভিতৰখণ্ড বা বাউণ্ডেৰীৰ ভিতৰত মই আহি গ'লোঁ। এতিয়া এনেকৈ মই ফাৰ্মখন আপোনালোকৰ মই দেখুৱাব বিচাৰিছোঁ পূৰা অল ছাইডটো। তো এনেকৈ আপোনাৰ এয়া হৈছে মোৰ ফাৰ্ম, পিক ফাৰ্ম, নিউ পিক ফাৰ্ম আপোনাৰ। তো পোনপ্ৰথমে মই দেখুৱাব বিচাৰিছোঁ ইয়াতে মোৰ 4টা গাহৰি ৰখা হৈছে। এয়া 4টা গাহৰি ৰখা হৈছে ইয়াতে। এটা শুই আছে, এটা আছে এনেকৈ থিয়া হৈ গ'লে, এটা শুই আছে, 2টা শুই আছে। এই 4টা ইয়াতে আছে আৰু এই ৰুমটো পূৰা সৰু ৰখা হৈছে, 20 ফুট দীঘল 12 ফুট বহলকৈ। ইয়াতে আপোনাৰ খাদ্য খোৱাৰ কাৰণে তলত মই যাতে
তেওঁলোকক খাবৰ কাৰণে সুবিধা হয় তাৰ কাৰণে মই কি দিছোঁ টাইলছ দিছোঁ বগা টাইলছ দিয়া হৈছে লগাই পূৰা এনেকৈ আৰু পানীৰ ব্যৱস্থা ৰখা হৈছে এটা সৰুকৈ এতিয়া পানীৰ ব্যৱস্থা ৰখা হৈছে তো আপোনাৰ নিপুলো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে নিপুল পানীৰ নিপুল তেতিয়া আপুনি পাইপৰ প্ৰয়োজন হ'ব আৰু তেতিয়া আপোনাৰ পানীৰ টেংক এটা ব্যৱস্থা কৰা লাগিব তেতিয়াহে আপোনাৰ সেইটো সম্ভৱ হ'ব মই বৰ্তমান মই পানীৰ টেংক ব্যৱস্থা ৰখা নাই আৰু সেইকাৰণে মই ডাইৰেক্টলি পানীটো মই তলতে ৰখা হৈছে ইয়াৰ পানীটো কাৰেণ্টটো আহি গ'ল কাৰেণ্টৰ ব্যৱস্থা ৰখা হৈছে ওপৰত মই টিউব লাইট ৰখা হৈছে এয়া তো ৱালৰ ওপৰত আকৌ মই এই লাকড়িকেইটা অৰ্থাৎ এই যে বান্ধি দিয়া হৈছে তাৰ এটা কাৰণ হৈছে গাহৰিকেইটা তাৰমানে জাপ মাৰি পাৰ হৈ যাব চেষ্টা কৰে ডাঙৰকেইটাই সেইকাৰণে মই দুয়োটা মাথাত দিয়া হৈছে এনেকৈ যাতে ওলাই যাব নোৱাৰে বাহিৰত তাৰ কাৰণে এইটো ছেফটি ৰখা হৈছে তাৰপিছত আগবাঢ়িছোঁ নেক্সট ৰুমৰ কাৰণে নেক্সট ৰুমত আহিছোঁ মই এয়া এইকেইটা আছে লোকেল গাহৰি পোৱালি ইয়াতে আপোনাৰ 8টা পোৱালি আছে 4টা আপোনাৰ খাহী আছে আৰু বাকী 4টা আপোনাৰ ঘড়ী আছে তো ইয়া লোকেল গাহৰি পোৱালি 8টা ইয়াতে ৰখা হৈছে তো এই ৰুমটো আপোনাৰ বহল হৈছে আপোনাৰ 12 ফুট আৰু দীঘল আছে আপোনাৰ এনেকৈ আপোনাৰ দীঘলটো আছে আপোনাৰ 10 ফুট 10 বাই 12 ৰুমৰ তাৰপিছত আছে আপোনাৰ এইকেইটা এইকেইটা পোৱালি আপোনাৰ 6টা ৰখা হৈছে এইটো আপোনাৰ জাতটো বেলেগ নামটো মই নাজানো আপোনালোকে জানে যদি পোৱালিকেইটাৰ জাতটো যদি জানে আপোনালোকে যেন কমেণ্ট কৰি জনাই বক্সত তো মোক ভাল লাগিছে কাৰণে পোৱালিকেইটা মই লৈ আহিলোঁ আৰু 6টা ইয়াতে পোৱালি ৰখা হৈছে এইটো 10 বাই 12 ৰুম হয় এনেকৈ আপোনাৰ নেক্সট ৰুমটোত আহিছোঁ মই এইটো হৈছে লোকেল গাহৰি মানে ঘৰুৱা লোকেল গাহৰিটো গাঁৱত পোহাই মানুহবিলাকে সৰ্বসাধাৰণ ৰাইজে এইটো গাহৰিটো ইয়াতে এটা ৰখা হৈছে তো এনেকৈ আপোনাৰ ফাৰ্মখন মই ষ্টাৰ্ট কৰিছোঁ বহুত সপোন বুকুত বান্ধি লৈ আশা লৈ এনেকৈ আপোনাৰ ৰখা হৈছে আৰু এনেকৈ বহুত আশা লৈ আপোনাৰ কৰা হৈছে মই নেক্সট ভিডিঅ'ত আপোনালোকক মই খাদ্য কেনেকৈ মই দি আছোঁ সেইটো ভিডিঅ' মই দেখা হ'ব আপোনালোকক হেল্ল' গাইজ তো নেক্সট ভিডিঅ'ত মই আপোনালোকক মই দেখাম মোৰ ফাৰ্মত কেনেকৈ কি খাদ্য খুৱাই আছোঁ ডাঙৰক কি খাদ্য খুৱাই আছোঁ সৰুক কি খাদ্য খুৱাই আছোঁ তো তেনেকৈ আপোনালোকক মই নতুন ভিডিঅ'ত আপোনালোকে পাই যাব মোৰ ভিডিঅ'টোত আৰু মোৰ ভিডিঅ'টো যদি ফাৰ্ষ্ট টাইম আপোনালোকে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো আৰু লগতে বেল আইকনটো দাবাই দিব নাপাহৰিব আৰু আগলৈ এজন বন্ধুলৈ আপোনালোকৰ ভাল বন্ধুলৈ বা আপোনাৰ আত্মীয়কতমলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব কিয়নো এই ভিডিঅ'টোৱে যদি আপোনালোকৰ এনেকুৱা ধৰণৰ পিক ফাৰ্ম কৰাৰ কাৰণে যদি বুকুত সাহস এটা দিব পাৰে মই ভাবোঁ যেন আপোনালোকেও এনেকৈ সাহস কৰি ওলাই আহক আৰু লগতে আপোনালোকেও স্বাৱলম্বী হওক নিজৰ ভৰিত নিজে থিয় হোৱাৰ এটা ৰাস্তা অপৰচুনিটি লৈ লওক তো সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ